হেল্ল' ফ্ৰেণ্ড, নতুন এটা ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তেন্তে বলক দেৰি নকৰি আজিৰ ব্লগটো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, আজি আমি গৈ আছোঁ ধলপুৰত থকা এখন পাৰ্কলৈ। পাৰ্কখনৰ নাম ৰিজট বুলি কয়। গৈ পোৱা নাই, প্ৰথমবাৰ গৈছোঁ। তেন্তে বলক গৈ থাকোঁ আৰু আপোনালোকেও চাই যাওক কেনেকুৱা হয়। আজি এটা সৰু ড্ৰোন শ্বুট আনিছোঁ আপোনালোকৰ মাজলৈ। তেন্তে চাব সম্পূৰ্ণ ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আমাৰ চেনেলটো নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ব্লগ পাবলৈ। তেন্তে বলক দেৰি নকৰি আমি গৈ থাকোঁ ৰিজট আৰু মোৰ লগতে আপোনালোকলৈও গৈ থাকক। তো ফ্ৰেণ্ড, বৰ্তমান আমি আহি পাই গৈছোঁ আমাৰ লোকেশ্যন জেগাত। বলক ভিতৰলৈ সোমাই গৈ আপোনালোকক সকলো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ড, আপোনালোক যদি আহিব বিচাৰে এখনলৈ নিশ্চয় আহিব পাৰিব। ইয়াত সকলো ধৰণৰ সুবিধা আছে। তো বলক দেখুৱাই আছোঁ কি কি সুবিধা আছে। আৰু আপোনালোক যদি আহিব বিচাৰে আহিব পাৰিব। লখিমপুৰ জিলাৰ ধলপুৰত আছে। তেন্তে বলক ভিডিঅ'টো গৈ থাকোঁ আৰু আপোনালোকে চাই গৈ থাকক। Nice. তো ফ্ৰেণ্ড, দেখিলে কি সুন্দৰ পৰিৱেশ, আহিব আপোনালোকো, বহুত ভাল লাগিব। আৰু বলক চাহ একাপ খাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ।